Hello guys, welcome back to our channel. আজি হৈছে ছট পূজা আমি নগাঁৱত ছট পূজা চাব আহিছো ছট পূজা পালন কিয় কৰে মই অলপ আপোনালোকক ক'ব বিচাৰিছো ছট পূজা হৈছে হিন্দু ধৰ্মৰ সূৰ্য দেৱতা আৰু তেওঁৰ পত্নী উষাৰ প্ৰতি উৎসৰ্গিত এক উৎসৱ এই পূজাত সূৰ্য দেৱতাক জীৱনৰ শক্তি আৰু পোহৰৰ বাবে ধন্যবাদ জনোৱা হয় লগতে পৰিয়ালৰ মংগল সমৃদ্ধি আৰু শিশুৰ দীৰ্ঘদিনীয়াৰ বাবে আশীৰ্বাদ বিচৰা হয় আপোনাক আওতা ক'ব বিচাৰিছো ৰীতি নীতিসমূহ প্ৰথম দিনা ভক্তসকলে পবিত্ৰ স্থান কৰি নিজৰ পূজা আৰম্ভ কৰা হয় আৰু দ্বিতীয় দিনা সূৰ্যাস্তৰ পিছত উপবাস ভংগ কৰাৰ লগতে খাদ্য আগবঢ়োৱা হয় তৃতীয় দিনা কৰা হয় সূৰ্যৰ সময়ত নদীত থিয় হৈ সূৰ্যক অৰ্ঘ্য অৰ্পণ কৰা হয় চতুৰ্থ আৰু শেষ দিনা সূৰ্যৰ সময়ত পুনৰ অৰ্ঘ্য অৰ্পণ কৰি উপবাস ভংগ কৰা হয় সো এতিয়া আপোনালোকে চাব পাৰে কেনেকৈ মানুহজনীয়ে কৃষ্ণ কৰি কৰি মানুহৰ মাজত গেপ লৈ লৈ সোমাই গৈ আছে চিন দি ঘৰৰ পৰা যিমান দূৰে কিলোমিটাৰ হওক আপুনি চাব পাৰে তেনেকৈ ঘৰৰ পৰা চুচৰি আহি থাকে চিন দি বহুত কষ্ট কাম আমি এতিয়া আছামিজ মানুহ আমি এইটো নিয়ম ইমান নুবুজোঁ বাট দেখিয়ে পিতেকটোক দেখি মোৰ ভাল লাগি গৈছে কেনেকৈ মাকক বেচি আছে সেই চিনটোৱে চাই মোৰ মনটো বিগলি গৈছিল তাৰপিছত আমি আগবাঢ়ি গৈ পেলাই ইয়াতে ষ্টেজ এটা সৰুকৈ পাতিছে তাৰপিছত ইয়াত আমাৰ সূৰ্য দেৱতাৰ মূৰ্তিজন আছে চ' আমি তাতে আহি প্ৰাৰ্থনাও কৰিলোঁ কৃষ্ণ অকণ ল'লোঁ ভগৱানৰ পৰা প্ৰাৰ্থনা কৰিলোঁ আৰু তাৰপিছত আমি অকণমান আগবাঢ়ি গ'লোঁ সেইপিনে চালোঁ যিমান মানুহ কলঙত হাজাৰ কোটি মানুহ প্ৰসাদ লৈ কল লৈ আৰু যোনটো মিঠাই ইহঁতে বনায় নিজৰ ঘৰতে বনায় কোনো কিনা মিঠাই নবনায় বিহাৰী মানুহে চব লৈ আহে ইয়াত কোটি কোটি মানুহ বহি পেলাই ছট পূজা ইয়াত পালন কৰি আছে আপোনালোকে দেখিব পাৰে কিমান মানুহ চাৰিওপিনে আছে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ আৰু এই পূজাটো 36 আৱাৰ মাইকী মানুহবিলাকে ফাষ্টিং ৰাখে একো নোখোৱাকৈ থাকে পূজাটো তেনেকৈ পালন কৰে আপোনালোকে চাব পাৰে কিমান পূজা কিমান মানুহ বস্তু ইয়াত বহি পেলাই গোটেইখিনি মাইকী মানুহ পানীত সোমাই পেলাই সূৰ্য দেৱতালৈ চাই পেলাই প্ৰাৰ্থনা কৰি আছে ব্লেছিঙৰ কাৰণে এই পূজাটো কৰি পেলাই ইহঁতৰ ফেমিলিৰ যিমান হাজবেণ্ডৰ কিবা যদি ভুল আছে পাপ আছে চব নাইকিয়া কৰিব পাৰে আৰু যাৰ ল'ৰা ছোৱালী হোৱা নাই ইহঁতেও কামনা কৰে ল'ৰা ছোৱালীৰ কাৰণে আৰু পায়ো যায় বুলি মই শুনিছোঁ চ' সেইকাৰণেও কৰা হয় এইটো পূজা ফাৰ্ষ্ট আৰম্ভ ষ্টাৰ্ট কৰিছিল সীতা মায়ে আৰু দ্ৰৌপদীও কৰিছিল এয়া আমাৰ হবগাঁও শিৱ মন্দিৰৰ দলঙৰ পৰা চাই আছে মানুহে কিমানখিনি ইয়াত বহুতখিনি মানুহ গোট খাইছে আমিও আৰু কেইটামান আপোনালোকক ড্ৰোন শ্বট দেখাব বিচাৰিছোঁ ওপৰৰ পৰা আমাৰ শিৱ মন্দিৰ নগাঁও শিৱ মন্দিৰ কমপ্লিট ওপৰৰ পৰা শ্বটটো কিমান ধুনীয়া লাগিছে কিমান মানুহ হৈছে আপোনালোকে ইয়াৰ পৰা আইডিয়া কৰিব পাৰিছে মোৰ মতে বহুতেই বেছি মানুহ দেন আমি ৰাতি আকৌ ওলালোঁ 3টা বজাত নেহৰুবালিলৈ চ' নেহৰুবালিত পূৰা বম সৰু ল'ৰা ছোৱালীয়ে বম চম পূৰা ফুটাই আছিল পূৰা চেলিব্ৰেট কৰি আছিল ছট পূজা যিমান ডিভটি আছিল যিমান মানুহ আছিল চব আহিছিল তাত চবেই নিজৰ নিজৰ ঠাই লৈ পেলাই বহি আছিল আমি যিমানখিনি পাৰোঁ তাতে শ্বট ল'লোঁ বহুতেই মানুহ চব পিনৰ পৰা আহি আছিল এতিয়াও মানুহ চুচৰি আহি আছে বিকজ সিহঁতৰ সেইটো নিয়ম হয় চ' তাৰ মাজতে আমি ৰাতি সেইখিনি ঘাটত গ'লোঁ 3:30 বজাত আপোনালোকে চাব পাৰে চব মানুহ এতিয়াও বহি পূৰা পূজা কৰি আছিল নাম ইহঁতৰ যি নাম আছিল সেয়া কৰি আছিল চ' আমি তাতে ঘূৰিলোঁ দেন এটা লাষ্ট আপোনালোকক নেহৰুবালি শ্বট এটা দেখাব বিচাৰিছোঁ ৰাতিৰ কিমান মানুহ হৈছে চাওক ভাল পাইছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া ৰাতি 3:30 বাজিছে আমাৰ নেহৰুবালিত মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু যিমান বিহাৰী ফ্ৰেণ্ড আছে ঠিকনা দিব নাপাহৰিব দেই